গতিকে তেনেকৈ দুজি হয় তেতিয়া ঘৰ সংসাৰখন নচলে। বোৱাৰীক দুজি ৰাখিবলৈ মাছে ভালকৈ ৰাখ, আৰু নহ'লে মোবাইলটো দি পিনি বাপেকে খেদ দে। হ'ব বা সেইকাৰণে মই বাট চাই আছিলোঁ কথা দুটামান ক'বৰ কাৰণে। কি কথা কোৱা? কি কথা মানে দিনটো বোৱাৰীয়ে বিচনাত শুই শুই মোবাইল চাই থাকিব, মই কাম কৰি মোৰ জান মৰি যায়। গতিকে তেনেকৈ দুজি হয় তেতিয়া ঘৰ সংসাৰখন নচলে। বোৱাৰীক দুজি ৰাখিবলৈ মাছে ভালকৈ ৰাখ, আৰু নহ'লে মোবাইলটো দি পিনি বাপেকে খেদ দে। মইহে শুনি আহিছোঁ তুমি সেই হেৰিত গৈ পেলাই এইবোৰ কথা কৈ থাকিছা, কুইটিৰ ওচৰত গৈ পেলাই বদনাম গাই আহিছা। সেইবোৰ কথা বোলে ঘৰৰ কথা এতিয়া মোক কৈছা হৈ গৈছে। তুমি আকৌ বেলেগ মানুহৰ ওচৰত ক'ব নালাগে নহয়, এইবোৰ বেলেগ মানুহৰ ওচৰত ক'লে পেলাই কি হ'ল আৰু তুমি তাত গৈ পেলাই বাহিৰত সেই হেৰি ঘৰত গৈ পেলাই কথাটো কৈ থৈছা, কুইটিৰ ওচৰত গৈ পেলাই কথাটো কৈছা যে বোৱাৰীয়ে কাম নকৰে, অমুক নকৰে, বোৱাৰীক খেদি দিব লাগে, খেদি দিব লাগে। এতিয়া মই আহিছোঁ মোক কৈছা হৈ গ'ল কথাটো, আকৌ বেলেগৰ ওচৰত বদনাম গাব নালাগে নহয়। মই কথাটো সঁচাই কৈছোঁ, গতিকে বোৱাৰীক মাতি আন, বোৱাৰীক মাতি আনি সুধ কথাষাৰ। শুনিছা নাই? এফালে আহা। কি হ'ল? মায়েতো কথাটো সঁচাই ক'লে, তুমি মোবাইলে চাই থাকা। হ'ব তেতিয়া, মই যদি কাম বন নকৰোঁ তেতিয়া মই ঘৰলৈ যাওঁগৈ, ইয়াত থাকি কি কৰিম? তুমি যদি যোৱাগৈ ইমান ডাঙৰ ঘৰৰ কামখিনি কোনে কৰিব? আপুনি দেখোন কৈয়ে আছে মানুহৰ আগত মই বোলে ঘৰৰ কাম নকৰোঁ, অকল মোবাইলকে চাই থাকোঁ। তেতিয়াহ'লে মই ইয়াত থাকি কি কৰিম? মই ঘৰলৈ যাওঁগৈ। শাহু বোৱাৰীৰ মাজত মই সোমাই একো লাভ নাই, মই মাজতে এনেইহে ফচিব লাগিব এতিয়া যি দেখিছোঁ।